আচ্ছা ওকে বন্ধুসকল ওয়েলকাম টু মাই চেনেল টিকে আছামিজ এডুকেশ্যন আৰু বন্ধুসকল বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় এইকাৰণে ইম্পৰ্টেণ্ট কাৰণ যিহেতু অসম ITI অনলাইন এডমিশ্যন প্ৰচেছ চলি আছে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ এতিয়া বৰ্তমান চলি আছে আৰু সকলোৱে নিশ্চয় ৰেজিষ্ট্ৰেশ্যন এতিয়া কমপ্লিট কৰিলে আৰু কিছুমানৰ ভুল হৈছে কিন্তু এডিট কৰা অপশ্যনটো নাই তথাপিও আপোনালোকৰ ভুল হৈছে যদি দ্বিতীয়বাৰ ট্ৰাই কৰিব পাৰা আৰু যদি দ্বিতীয়বাৰ ট্ৰাই কৰোঁতে যদি ৰেজিষ্ট্ৰেশ্যনটো নহয় তেনেহ'লে ITIত গৈ এবাৰ কণ্টেক্ট কৰিব পাৰা তাৰে পিছতে নেক্সট হ'ল যে এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিলে ভেৰিফিকেশ্যন চাৰ্টিফিকেট এতিয়া ডাউনলোড কৰিছে নে কৰা নাই আপোনালোকে চ' ভেৰিফিকেশ্যন চাৰ্টিফিকেট কেনেকৈ ডাউনলোড কৰিব লাগে মোৰ প্ৰিভিয়াছ ভিডিঅ' চাব তাত দি দিছোঁ ধুনীয়াকৈ গতিকে ভেৰিফিকেশ্যন চাৰ্টিফিকেটখন ডাউনলোড কৰিব লাগিব আৰু চাৰ্টিফিকেটখন কাৰণ এইকাৰণে ইম্পৰ্টেণ্ট কাৰণ সেইখনে মেইন চাৰ্টিফিকেট হ'ব যে আপোনালোকৰ ভেৰিফাইড বুলি থাকিব যদি ভেৰিফাইড বুলি নাথাকে চাৰ্টিফিকেটখনত তেনেহ'লে আপোনালোকৰ কৰা নকৰা সমান হ'ব সেইকাৰণে ভেৰিফিকেশ্যন চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব তাৰে পিছতে এতিয়া কথাটো হ'ল যে যিসকলে এতিয়া ভেৰিফিকেশ্যন কৰিলে বা ট্ৰেড চিলেকশ্যনৰ আগত কি কৰিব লাগিব ট্ৰেড চিলেকশ্যনৰ আগত কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব কাৰণ যোৱাবাৰ বহুতে ভুল কৰিছিল সেইকাৰণে বহুতে পস্তাইছিল সেইকাৰণে মই এইটো ভিডিঅ'ত আগতীয়াকৈ বনাই দিছোঁ যে ধৰি লওক ট্ৰেড চিলেকশ্যন হ'ব 22 তাৰিখে 22 ছেপ্টেম্বৰৰ দিনা ট্ৰেড চিলেকশ্যন হ'ব প্ৰথম কাউন্সিলিং আৰম্ভ হ'ব 22 ছেপ্টেম্বৰ আৰু তাৰে আগৰ দিনা 21 তাৰিখে ৰেংক জেনেৰেশ্যন ওলাব বাৰু কিমানমান ৰেংকৰ ভিতৰত থাকিলে আপোনালোকে এটা ট্ৰেডত চিট পাবলৈ কিমানমান ৰেংক পাব লাগে সেইটো মই এক্সট্ৰাকৈ এটা ভিডিঅ' বনাম কিন্তু আজি মই কিছুমান যিহেতু সাৱধানতা অৱলম্বন কৰিব কৈছোঁ যে ট্ৰেড চিলেকশ্যন কৰাৰ আগত আপোনালোকে চাই ল'ব যে কোনখন ITI প্ৰাইভেট মই প্ৰাইভেট ITI কেইখনৰ ভিডিঅ' দিছোঁ কোনখন ITI NCVT কোনখন ITIত SCVT ট্ৰেড আছে মানে ITIত SCVT হওক NCVT হওক আণ্ডাৰ IMC হওক গোটেইবিলাকে থাকে কিন্তু কিছুমান ITI প্ৰাইভেট ITI থাকে কিছুমান গভৰ্ণমেণ্ট ITI বেছিভাগ গভৰ্ণমেণ্ট ITI থাকিব আৰু বৰ্তমান প্ৰাইভেট ITI বহুত সংখ্যক প্ৰাইভেট ITI হৈছে প্ৰতিখন জিলাতে প্ৰাইভেট ITI আছে বৰ্তমান গতিকে যিদিনা প্ৰথম কাউন্সিলিঙত যেতিয়া ট্ৰেড চিলেকশ্যন কৰিব প্ৰথম কাউন্সিলিঙত চাই ল'ব যে প্ৰাইভেট ITI কোনখন গভৰ্ণমেণ্ট ITI কোনখন তাৰে পিছতে ট্ৰেডটো চিলেক্ট কৰিব মই বাৰু দেখুৱাই দিম কেনেকৈ কৰিব লাগে যিদিনা 22 তাৰিখে প্ৰথম কাউন্সিলিং হোৱা সেইদিনা দেখুৱাই দিম বাৰু এতিয়া কথাটো হ'ল যোৱাবাৰ কি কৰিছিল বহুতে তাৰমানে ধৰি লওক SCVT NCVT তাৰমানে SCVT বুলি কওঁতে SCVTৰ ভিতৰত আণ্ডাৰ IMC বুলিও এটা সোমাই থাকে বহুতে প্ৰথম কাউন্সিলিঙতেই কি কৰে SCVT IMC বা NCVT আণ্ডাৰ IMC বা কিছুমানে প্ৰাইভেটটো কৰি দিয়ে কাৰণ কেৱল ট্ৰেডটো চাই যে মই ইলেক্ট্ৰিচিয়ান কৰিম বা ফিটাৰ কৰিম বা যি ট্ৰেড নকৰক কিয় মই যে এটা নিৰ্দিষ্ট ট্ৰেড এটা কৰিম সেই ট্ৰেডটোৱে চিলেক্ট কৰি ছাবমিট কৰি দিম এনেকুৱা হ'লে নহ'ব যদি ট্ৰেডটো চিলেক্ট কৰি কিনে আপোনালোকৰ প্ৰাইভেটত পৰি যায় প্ৰথম কাউন্সিলিঙতে যদি প্ৰাইভেটত পৰি যায় এডমিশ্যনটো ল'বই লাগিব কাৰণ প্ৰাইভেটত জানেই 30-40 হাজাৰ এডমিশ্যন ফিজ হ'ব গোটেইখিনি দিব লাগিব বা IMCতে হওক সেইকাৰণে এইখিনি চাই ল'ব তৎক্ষণাত তাৰমানে ট্ৰেডটো চিলেক্ট কৰি ছাবমিট কৰি দিব নালাগে আৰু নেক্সটটো হ'ল যে কিছুমানে কি কৰে IMCৰ ক্ষেত্ৰত মানে SCVT আণ্ডাৰ IMC বুলি কওঁতে বহুতে নুবুজে চাওক IMC শব্দটো য'তেই নাপাওক কিয় প্ৰথমেতো IMCত বহুতে চিট প্ৰথমতে IMCত নলয়ে প্ৰথম দুটামান কাউন্সিলিং তাৰে পিছতহে IMCত লয় প্ৰথম কাউন্সিলিং কেইটা সেইকাৰণে IMC এপ্লাই নকৰিব যিমান পাৰে প্ৰথম কাউন্সিলিঙত ডাইৰেক্ট SCVT ডাইৰেক্ট NCVT তাত এপ্লাই কৰিব তাৰে পিছত যিহেতু 6টা কাউন্সিলিং দিছে প্ৰথম 3টা কাউন্সিলিং ডাইৰেক্ট SCVT বা ডাইৰেক্ট NCVTত এপ্লাই কৰি ল'ব তাৰে পিছত যদি নাপায় তাৰে পিছত IMCত দিব বা প্ৰাইভেট ITIত যাব পাৰে কোনোবাই পাৰ্চেণ্টেজ কম থাকিলে গমেই পাবতো 3টা কাউন্সিলিঙৰ পিছত যদি চিট নাপায় তাৰে পিছত কিমান পাৰ্চেণ্ট আপোনালোকৰ চিট পোৱাৰ সম্ভাৱনা থাকিব গোটেইখিনি গম পাই যাব আৰু মই ষ্টেপ বাই ষ্টেপ ভিডিঅ'বোৰটো বনাই আছোঁ তথাপিও কাৰণ জানেই যে সময় লাগে ভিডিঅ' বনাওঁতে যিহেতু আজিকালি সিমান এটা ভিডিঅ' বনাবলৈ সময় নাপাওঁ তথাপিও মই আপোনালোকক প্ৰভাইড কৰি আছোঁ বাৰু এইখিনি আছিল আপোনালোকক মই জনালোঁ যে 21 তাৰিখে ৰেংক জেনেৰেশ্যন হ'ব 22 তাৰিখে ট্ৰেড চিলেকশ্যন হ'ব আৰু ৰেংক জেনেৰেশ্যন কিমান মানৰ ভিতৰত থাকিলে চিট পোৱাৰ সম্ভাৱনা থাকে নেক্সট ভিডিঅ'ত বনাম গতিকে ৱেইট কৰক অলপ টাইম বাৰু ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যিমান পাৰে আৰু এইখিনিয়ে আৰু ধন্যবাদ